মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ এই মহা নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথল মুহূৰ্ত, তোমাৰ চকু পচি বাৰিষাৰ বান নামে, তাৰ ভিতৰত মই মাথো নিৰ্দৰ হৈ ৰ'লো। সেইবোৰ অনাসৰ কথা আজি অন্তৰত পৰ্বতীয়া বন পৰা জয় হৈ আছে। ইয়াত মাথো হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বাহুবন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জয়িকা আৰু মৰমৰ মৰিহা। এইখন এখন মহাকাব্য, পৰ্বতৰ মনোভাষা লিখি যোৱা তেজৰ দূৰণিত ৰৈ ৰৈ শুনিছো কি শত্ৰু কাম আৰু ধোৱা। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনাই, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰো, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক একেষাৰ কথাই কবা যে মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনাশী। আজিলৈ সামাৰো দে, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই। মৰমৰ জানিবা ইতি তোমাৰ। আকৌ এই আদে আহিছে, যাব লাগে। শত্ৰু সৈন্যই চেলাগিৰি পথ অতিক্ৰম কৰিছে। চিঠিখন আইতাকত দিয়া নহ'ব।